তিনিচুকীয়া জিলাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি সন্মিলন উদযাপন। সোমবাৰে দিনৰ ভাগত কৃষি বিজ্ঞান কেন্দ্ৰ তিনিচুকীয়াৰ উদ্যোগত তথা তিনিচুকীয়া জিলা কৃষি বিভাগ, কৃষক মৰ্চা তিনিচুকীয়া, শদিয়া জিলা সমিতিৰ সহযোগত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত PM কিষাণ সন্মান সন্মিলন, য'ত নতুন দিল্লীৰ পুছাৰ মেলা গ্ৰাউণ্ডৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ জিলাখনৰ বিষয়া আৰু কৃষকসকলৰ মাজত লাইভ ৱেবকাষ্ট কৰা হৈছিল। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা কাৰ্যসূচীত মুখ্য অতিথি তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পাৱাৰে উদ্বোধনী ভাষণ প্ৰদান কৰে। কাৰ্যসূচীত উপস্থিত থকা অন্যান্য বিশিষ্ট অতিথিসকল ক্ৰমে অতিৰিক্ত উপায়ুক্ত সৰফৰাজ হক, জিলা কৃষি বিভাগৰ তৰফৰ পৰা জিলা কৃষি বিষয়া তপন নেওগ, জিলা কৃষি তথ্য বিষয়া লোহিত গগৈ, কৃষি পৰিসংখ্যা বিষয়া পৃথ্বেশ্বৰ চুতীয়া, খাদ্য সুৰক্ষা অভিযান আঁচনিৰ জিলা কৃষি পৰামৰ্শদাতা ভৱেশ গগৈ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।